बाक्सानि सदर मुसलपुराव साइकेल राननाय हाबाफारि खुंफुंदों। फरायसालि सोलोंथाइ बिफान सोलोंसानि मोजांनि थाखाय सोरखारनि मावनां गियान लानायाव खैफोद गैयाजासे जागोन दावबायनाय। 3,69,450 सा फरायसाफोरनो गिबि मन्थ्रिनि गोनां बिथांखिनि आवथायाव साइकेल राननाय हाबाफारि लादों। बाक्सा जिल्लानि गासै 6,790 फरायसाफोरनो बेसेन नाङै साइकेल रानदों। साइकेल राननाय हाबाफारियाव गाहाय आलासि महरै बाहागो लादों रायजो सभानि एमपि रोनगोरा नार्जारिया। साइकेल राननाय हाबाफारिखौ बेखेवनानै होयो रायजो सभानि एमपि रोनगोरा नार्जारिया। मावफुं सोद्रोमा गणश्याम दास, एमसिएलए मन्टु बर', समाज सिबियारि डक्टर दीपक कुमार रामसियारि, एडिसि अरुण कुमार ब्रह्म, मार्टिन बिथांमोना बाहागो लायो। 6,000তকৈ বেছি ছাত্ৰ ছাত্ৰী আমাৰ বাক্সা জিলাৰ স্কুলবিলাকৰ 9-10 ছাত্ৰ ছাত্ৰী তেওঁলোকক চাইকেল বিতৰণ কৰা হ'ল। এইটো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এটা ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাল এটা আঁচনি, মৰমৰ এটা আঁচনি দিয়া হৈছে। আৰু এই আঁচনিৰ দ্বাৰাই আমাৰ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী তেওঁলোকৰ যথেষ্ট লাভৱান হ'ব। আৰু বহুত কষ্টত আমাৰ অভিভাৱকসকলে দায়িত্ব লৈ পেলাই ল'ৰা ছোৱালী স্কুলত পঠিয়ায়। বহুতে দূৰে দূৰে খোজকাঢ়ি যাব লগা আছিলে। গতিকে এই চাইকেলটো দিয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা উৎসাহিত হ'ব, এইটো ডাঙৰ কথা হ'ব। আৰু তেওঁলোকৰ কষ্টটো কম হ'ব আৰু অভিভাৱকৰো কম হ'ব। গতিকে সেই আঁচনিটো ধুনীয়া এটা আঁচনি হয়। আৰু আজি ৰূপায়ণ কৰা হ'ল জিলা আমাৰ প্ৰশাসনৰ আয়োজনত। গতিকে চবকে লগ পাই খুব ভাল লাগিলে। আমাৰ শিক্ষকবৃন্দ ইয়াত উপস্থিত আছিল, অভিভাৱকসকল ইয়াত উপস্থিত আছিল। শ্বৰ্ট এটা প্ৰগ্ৰাম ধুনীয়াকৈ হৈ গ'ল। তো খুব ভাল লাগিলে। আৰু মই সমূহ হিতাধিকাৰী ব্যক্তিসকলক মই তেওঁলোকক ধন্যবাদ জনাইছোঁ, অভিভাৱকক ধন্যবাদ জনাইছোঁ আৰু শিক্ষকবৃন্দক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে লিমিটেড এটা ফেচিলিটিছ তথাপিও তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক দায়িত্ব লৈ পেলাই তেওঁলোকে পঢ়া শুনাত যথেষ্ট অৰিহণা যোগাইছে। গতিকে ভাল আয়োজন ইতিমধ্যে হৈ গ'ল। কথাটো এনেকুৱা, চৰকাৰী বস্তু যধে মতে কৰা নহয়, এটা ছিষ্টেম থাকে। কোনোবা যদি চৰকাৰী দায়িত্ব লৈ পেলাই যদি সেই ছিষ্টেমত যদি নাযায়, সেই ছিষ্টেমতে তাৰ ব্যৱস্থাটো থাকে। সেইটো আৰু বিশেষ কিবা নহয়, ইছ্যু নহয়। এইটো ছিষ্টেমত যেতিয়া ধৰা পৰিব সেই ছিষ্টেমতেই পানিছমেণ্টটো পাব। আৰু যেতিয়া মানে ছিষ্টেমৰ দ্বাৰা ইনকুৱাৰী কৰাৰ পিছত যেতিয়া এটা পৰিৱেশ আহিব, তেতিয়া অট'মেটিকেলি সেই সমস্যাটো সমাধান হৈ যাব। সেইটো লৈ পেলাই আমাৰ বিশেষ ক'ব লগা একো নাই। সেইটোৱে হ'ব। গাইডলাইন মতে কৰা নাই কাৰণে ছাছপেণ্ডো হ'ল। এতিয়া নিজ হাতেৰে বিতৰণ কৰিছিলে নহয়, আমি এমপি আজি আহিলোঁ নহয় জানো, আমি বিতৰণ কৰিলোঁ। যদি দায়িত্ব থকা মানে অফিচিয়েল দায়িত্ব থকা কোন আছে? ইয়াত ডিচি আছে। ইয়াত যদি নিয়মমন্ত্ৰী যদি নহ'লে হয়, মই আহিলেও ইয়াত ক'ৰবাত যদি ছিষ্টেমটো যদি হোৱা নাই, তেতিয়াতো ছিষ্টেমতেই ধৰা পৰিব। তো গতিকে কোনোবা বিতৰণ কৰা নকৰা সেইটো কথা নহয়। ছিষ্টেমত যদি হোৱা নাই, নিয়মমতে যদি হোৱা নাই, ইয়াৰ বাহিৰে যদি কোনোবা কৰিব বিচাৰিছে সেইটোতো ধৰা পৰিবই। গতিকে ৰাজনৈতিক দলটো ইলেকশ্যন ওচৰ চাপাৰ লগে লগে সেইবিলাক চিন্তাটো চৰ্চাটো চলি, বিভিন্ন দল আছে, বিভিন্ন দলে নিজৰ চিন্তা চৰ্চাটো কৰিবই। আৰু লিষ্ট তৈয়াৰ কৰা সেইটো নিজৰ নিজৰ দায়িত্ব হয়। এতিয়া কংগ্ৰেছে কৰিব, বিজেপিও কৰিব, আমিও কৰিম। তো সময় সেইটো গম পাব। তো আমাৰ কথাটো আমি UPPL আছোঁ আৰু অসমৰ আমি মিত্ৰ দল, BTCতো আমি মিত্ৰ দল, আমি NDAত আছোঁ। অসমৰ আমাৰ NDA হিচাপে আমি ইয়াৰ প্ৰতিনিধিত্ব আমি কৰিম। NDA হিচাপে যিটো পলিচি আহিব সেইমতে আমি কাম কৰিম। এতিয়ালৈকে ৰাইট নাও NDA সেইটো লিষ্ট প্ৰিপেয়াৰ কৰা তেনেকৈ কৰা নাই। কিন্তু গ্ৰাউণ্ড প্ৰিপাৰেশ্যন ইলেকশ্যনত আমি প্ৰতিনিধিত্ব কৰিব পৰাকৈ যিটো আমাৰ প্ৰয়োজন, এইটো আমি এতিয়া তৈয়াৰ কৰি আছোঁ NDA হিচাপে। তো গতিকে বেলেগে কি কৰিছে কি কৰা সেইটো তেওঁলোকৰ কথা। আমি NDA হিচাপে সময়মতে আপোনালোকক আমি জনাম। যিসকল ব্যক্তিয়ে যোগদান কৰিছে তেওঁলোকেতো কৈ আছে, মইতো কিবা দেখিছোঁ, মিডিয়াত দেখিছোঁ। মই আগতে BPFৰে আছিল, এতিয়া আকৌ নতুনকৈ আহি পেলাই মোক আৰণাই পিন্ধাইছে, গামোচা দি দিছে। এইটো আমি কথা কোৱা নহয়। যিসকল ব্যক্তিয়ে তেওঁলোকৰ তাত গৈ পেলাই যোগদান কৰিছে তেওঁলোকে নিজে কৈ দিছে, এইটো আমি কোৱা কথা নহয়। তাতে ৰাইজক জনাইছে। মিত্ৰাচাৰে যে BPFে মিত্ৰাচাৰ যে কৰি আছে এই কথাটো ৰাইজক জনাব লাগিব না। কিয় সংকটে হ'ব লগা আছে? BPFৰ মানে BPF তাত যোগদান কৰাটো আমাক সংকটে হ'ব লগা কি আছে? এতিয়া BPFৰ পৰা আমাৰ তাতেই আহি আছে, হয় না নহয়? এটা কথা মই আপোনালোকক কওঁ,
BPF দল কেতিয়াও সিহঁতে গণতান্ত্ৰিক পদ্ধতিৰে সুস্থিৰ অৱস্থাত কাম কৰিব পৰা দল নহয়। যোৱা 15টা বছৰ যিটো তেওঁলোকে শাসন কৰিছিল, সেই সময়ছোৱাৰ মাৰা কাটা ৰাজনীতি, দমন নীতি, মানুহে কোনো কথা ক'ব পৰা নাছিল। কোনো ৰাজনীতি দলে সেই সময়ছোৱাত ইয়াৰ ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা নাছিল। পাৰিছিলে জানো? নাই, হয় জানো? তেওঁলোকে দমন নীতিৰে শাসন কৰা এটা দল হয়। আজিতো গণতন্ত্ৰ, শান্তি চুক্তি হোৱাৰ পিছত সব জাতি, দল, সংগঠন ইয়াৰ মানুহে খোলাকৈ ক'ব পৰা এটা পৰিৱেশ আহিছিলে নাই? তো গণতন্ত্ৰ, সম্পূৰ্ণ গণতন্ত্ৰ এটা প্ৰতিষ্ঠা হৈ গ'ল। এতিয়া চবেই ক'ব, চবেই ইয়াৰ প্ৰতিদ্বন্দ্বিতা কৰিব। আমিতো এইটোকে বিচাৰিছোঁ, ইয়াত কংগ্ৰেছো আহক, BJP আহক, সকলোৱে দলে আহক, খেলক, মনমতে সকলোৱে মানে ইয়াৰ প্ৰতিদ্বন্দ্বিতা কৰিব। এনেকুৱা এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াত তেওঁলোকে কাম কৰিব নোৱাৰে। গতিকে দিশ হাৰা হৈ গ'ল। আপুনি ক'ব খোজে আমি কোৱা কথা নহয়, তেওঁলোকৰ যিসকল যোগদান কৰাইছে তেওঁলোকে কৈ আছে, মিত্ৰাচাৰটো তেওঁলোকৰ মানুহে কৈ আছে। হাগ্ৰামাই যে নিজে মিত্ৰাচাৰ আশ্ৰয় লৈছে, এইটো হাগ্ৰামাৰ মানে সদস্যসকলে কৈ আছে, এইটো আমি কথা কোৱা নহয়। তো স্পষ্ট কথাটো হ'ল, আমি UPPL ইয়াৰ এটা গঠবন্ধনে আমি কাম কৰি আছোঁ। আমি দায়বদ্ধতাৰে আমি কাম কৰিম। স্থায়ী শান্তি ইয়াৰ প্ৰতিষ্ঠা হৈ গ'ল। সকলো জাতি জনগোষ্ঠীৰ সকলোৰে ইয়াৰ সমমৰ্যাদা দি পেলাই সম উন্নয়ন কৰাটো আমাৰ লক্ষ্য। সমূহীয়া এটা সমস্যা। আমিতো সদায় বিচাৰিম যে নিজৰ দায়িত্ব নিজে পালন কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ দায়িত্ব পালন কৰিব লাগে। শিক্ষকবৃন্দসকলে শিক্ষকৰ দায়িত্ব পালন কৰিব লাগে। জিলা প্ৰশাসনৰ যিসকল বিষয়াসকল আছে, আমাৰ যিটো ডিপাৰ্টমেণ্টৰ দায়িত্ব তেওঁলোকে পালন কৰিব লাগে। আমি পলিটিচিয়ান পলিচি ল'ব, দায়বদ্ধতাৰে উন্নয়নৰ কাম কৰিব। নিজৰ দায়িত্ব সকলোৱে যদি পালন কৰা হয়, ইয়াৰ কোনো অসুবিধা নহয়। গতিকে আমি সদায় বিচাৰোঁ যে শিক্ষকবৃন্দসকলেও নিজৰ দায়িত্বটো নিজে যদি পালন কৰা হয়, তাত ক'ব লগা একোৱেই নাই। সেই লেভেললৈকে যাবই নালাগে যে আপোনাক মানে কিবা এটা দুখী আমি কৰিম। গতিকে এটাই অনুৰোধ চবকে, কোনোবা যদি শিক্ষক কৰিছে, শিক্ষকৰ দায়িত্ব ভালদৰে কৰক। শিক্ষকৰ সময়ৰ পিছত আপুনি স্কুলত গ'ল, দায়িত্ব পালন কৰা হ'ল, ঘৰত গ'ল, ঘৰত যোৱাৰ সময়ছোৱাত কিবা এটা যদি বেলেগ যদি কাম কৰে, তাতো আমাৰ ক'ব লগা হয়। আমাক কি লাগে? ছাত্ৰ ছাত্ৰী ভাল হ'ব লাগে, স্কুলত গৈ পেলাই ভাল শিক্ষাদান কৰিব লাগে, সেইটোৱে বিচাৰোঁ আমি। ইয়াৰ বাহিৰত যদি যায়, সেইটোতো অসুবিধা হ'বই। তো গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ, নিজৰ সকলোৱে দায়িত্বটো পালন কৰক, তেতিয়া আমাৰ সমাজৰ কোনো বিঘ্নটো নহয়।